হাই গাইজ, সুপ্ৰভাত। এতিয়া আমি ওলাম বৰ্তমান আমাৰ পঢ়াশালী স্কুললৈ যাম। মই পঢ়া এতিয়া আপোনালোক দেখুৱাই আছো, চাওক। এতিয়া আমাৰ সৰু আমাৰ এইটো বাবু ভতিজা এইফালে চাওক। আমি বঢ়িয়াকৈ ওলাইছো গলৰ গামচা চামচা লৈ। বাবু ধুনীয়া ড্ৰেছ পিন্ধিছে, কিন্তু মই ধুতি চুটি পিন্ধা নাই আৰু লং পেণ্ট পিন্ধিছো, একো নাই বাৰু। আজিৰ কাৰণে যাম আৰু এনেকৈ। এতিয়া বলকচোন বাৰু চাওঁ আমাৰ স্কুলখন দেখুৱাম আপোনালোকক। এতিয়া মোৰ গণপতিক ষ্টাৰ্ট দিলোঁ। এতিয়া ষ্টাৰ্ট দি ঘৰৰ পৰা ওলাই আহিলোঁ। এতিয়া আমাৰ ৰাস্তাটো মানে বহুত বেয়া মানে সাংঘাতিকে বেয়া। বাৰিষাৰ দিনত আকৌ বোকা একদম মানে ভৰি দিবৰ জেগা নাই আৰু ইমান মানে বোকা আৰু উপায় নাই, কি কৰিম। ডাঙৰীয়া পূজা ক'ত কৰিবা? পূজা আমাৰ কৰিব কি হয় নাই গাঁৱত হয় নাই। মই এতিয়া আমাৰ বৰ্তমানে মোৰ পঢ়াশালী স্কুলত যাওঁ, পুবৰগীয়াত। এতিয়া তাত অলপ মানে মালা এডাল দি সেৱা চেৱা কৰি বাবুক অলপ দেখাই লৈ আহোঁ। ঠিক আছে। অ বিনাশ, পূজা ক'ত কৰিবি? তাতে সংঘতে খানা হ'ব, ময়ো খানা আৰু দে বাৰু। আমি এনেই দেখুৱাই লৈ যাম বাৰু মই এইটো ৰাস্তা। এতিয়া মোৰ পঢ়াশালী স্কুলত যাম। অনবৰতে এনেকৈ য'ত পঢ়িছিলোঁ ধন্যবাদ। তাতে যাম। মানে ধূপ আৰু ফুল ল'লোঁ। মানে এতিয়াও মনত পৰে আগৰ মানে কথাবিলাক, যিটো আমাৰ হৈ গ'ল। ক্লাছ এইটো আমি ইয়াৰ পৰা আৰম্ভ কৰিছোঁ, ইয়াতে যাব পাৰিম। প্ৰথম পূজাটো কৰিম। ক'ত আছিলি তই? মই গৰু এটা হৰাইছি মোৰ, মানে কালি ৰাতিপুৱা যোৱাই নাই। মই গৰুটো বিচাৰিছোঁ এনেকৈ নে সৰস্বতী পূজাই খাবা গ'ল ক'ৰবাত। আৰম্ভ হ'ব এতিয়া। তাকেতো মই বিচাৰি আছোঁ। শিখৰ এক পেকেট সোমাই ল'লোঁ, পুৰা খোজকাঢ়িলোঁ। 3 কিলোমিটাৰমান মই খোজকাঢ়িয়ে আহি আছোঁ। এইফালে দিকে এনেকৈ আহিলোঁ মই। ঘূৰিছে এইটো ৰাস্তাৰে এনেকৈ ঘূৰি আৰু গৰু মই এইখন ফিল্ডত চাওঁ, নদী পাৰত চাওঁ, সিফালে দিকে চাওঁ। ইয়াতে গৰু নাই, দুই এটা আছে হয় না? চাচোন বাৰু। সেইকেইটা নহয়, কিবা হয়তো কিবা খাব পাৰে, চব্জিৰ বাকাল চাকাল খাই ল'ম বাৰু মই। ঠিক আছে, ধন্যবাদ। কথা এটা হ'ল, বাবু এতিয়া মোৰ কোলাব নাম নাই। তাক মানে সেৱা ল'ব দিলে সেৱা নলয়, মাটিটো নাম নাই। এতিয়া বৰ দিগদাৰ হ'ল। এতিয়া ৰয় দাদাক ধৰ বিদ্যাৰ অধিকাৰী মা সৰস্বতী দেৱী আজি পূজা। তাৰ কাৰণে মাৰ আশীৰ্বাদ ল'বলৈ আহিলোঁ মই পঢ়ি যোৱা পুবৰঙীয়া হাইস্কুললৈ। এতিয়া ইয়াতে আমি ধূপ চাকি জ্বলাই মাৰ আশীৰ্বাদ লওঁ। এইফালে আমাৰ ছাৰ এটা বহি আছে, ইফালে আমাৰ কোনাৰমুণ্ডা হাইস্কুল, ইফালে এইটো খাদ্য স্কুল মানে অংগনবাদী। তাৰপিছত ইফালে এইটো LP স্কুল, আমাৰ LP। এইফালে চাইকেল ইয়াতে থৈ পাৰ্কিং। এইখন হৈছে ফিল্ড প্ৰকাণ্ড বল খেলা ফিল্ড, আমি বল খেল খেলোঁ। এই কোনাৰখন হৈছে মানে LP স্কুলৰ। ইফালে হাইস্কুল কোনাৰফালে, ইফালে ৰান্ধনি ঘৰ, ভাত বনাই আছে। এয়া হৈছে আমাৰ স্কুলখনৰ চৌহদ পৰিৱেশ। এইটোৱে আৰু ভালে আছে। চিন পাইছে নাই? আমাৰ দিগন্ত পুৰা ব্যস্ত আৰু কামত ব্যস্ত। এইটো ভাত বনাইছে, চব্জি নামালে। এইটো পায়স হৈ আছে। এইফালে চাহ বনাই আছে। এইটো আমাৰ দিগন্ত এনে পূজাৰ প্ৰস্তুতি কেনে?
কিবা বস্তু তেনেকৈ ঠিকে চলিছে বাবু ঠিকে চলি আছে আৰু খানাৰ কি কি হ'ল আমাৰ দালি তৰকাৰী টেঙা আৰু সুখান ভাজি আছে দুপৰীয়া আৰু পিছত আৰু খাৱা লোৱা আমাৰ আৰম্ভ হ'ব আৰু কষ্ট যথেষ্ট আছিল ক'ব নালাগে আৰু 3 দিনতে 3 দিনৰ গেছৰ পাত পৰি আৰু কালিতো আছে কালি আছে ঠিকে আছে এতিয়া আমাৰ দাদা দিগন্তকা এতিয়া আমাৰ দাদা পুৰা ব্যস্ত আৰু পুৰা এই যে বয়োজ্যেষ্ঠজন এই বয়োজ্যেষ্ঠজন আমাৰ মানে স্কুলতে কাম কৰিছিল তেওঁ ৰিটায়াৰ হ'ল এতিয়া বয়সো হৈছে বহুত তেওঁ মানে স্কুলত নিমন্ত্ৰণ ৰখাৰ কাৰণে আহিছে আৰু ইয়াতে ভাল লাগিল এতিয়া আমি ইয়াৰ পৰা বিদায় মাৰি গ'লোঁ বাই বাই